গুৱাহাটীৰ ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ গুৱাহাটীৰ খাৰঘুলিত ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ লতাহিল থানা আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰে 15 আগষ্টৰ আগনিশা গুৱাহাটীৰ খাৰঘুলি এটা এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ কোকেইনৰ সৈতে আৰক্ষীয়ে আটক কৰিছিল 18 গৰাকী যুৱক যুৱতীক গুৱাহাটীত ৰেভ পাৰ্টি আয়োজন কৰি ড্ৰাগছৰ পোহাৰ মেলিছিল বিশাল চৌধুৰীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল কোকেইনখিনি বিশাল চৌধুৰীয়ে দিল্লীৰ পৰা গুৱাহাটীলৈ যোগান ধৰে কোকেইন হিৰোইনকে আদি কৰি নিচাযুক্ত দ্ৰব্য ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই বিশালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিউজ ডেস্ক ৰিপৰ্ট লাইট অজ লাইভ